নমস্কাৰ ভিউৱাৰ্স মই অপৰাজিতা আপোনালোকক স্বাগতম জনাইছো মোৰ আজিৰ এই ভিডিঅ'টিলৈ আজি লৈ আহিছো ৰোল চিকেন ৰোল মই মোৰ ছোৱালীৰ কাৰণে বনাইছিলো আৰু কেনেকৈ বনাইছো কি বনাইছো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো তো সেই কাৰণে একো আটা চাটা নমৰাকৈ লিকুইডৰে কেনেকৈ বনাই তাৰে এইটো ভিডিঅ' হয় এয়া চাওকচোন অল পাৰপাস আপোনালোকে ফ্লোৰ ল'ব পাৰে আৰু মই ইয়াত ময়দা লৈছো ময়দা ললো এতিয়া 4 কাপ মোৰ জোখটো কি জানেনে এয়া নিমখ মোৰ জোখটো হৈছে 1 কাপত 2খন এয়া ললো বেকিং পাউডাৰ 1 কাপত 2খনকে ৰুটি হৈ যায় মোৰ ভাগৰ সো মই এনেকৈ 4 কাপ লৈছো তো 8খন হ'ব পুৰা ধুনীয়াকৈ মিক্স কৰি ল'ব এখিনি আৰু পানী এড কৰিব পানী এড কৰা পানীৰ মই জোখটো নিদিও যেহেতু আপোনালোকে যিমানখিনি লয় বেটাৰটো যাতে একেবাৰে পনিয়া নহয় আৰু একেবাৰে বহুত ডাঠো নহয় হেনেকুৱাকৈ ল'ব লাগিব সেই কাৰণে আপোনালোকে হে কোনটো কনসিস্টেন্সিত ল'ব লাগিব হেতুৰ ওপৰত গুৰুত্ব দিলেই হ'ল এয়া চাওকচোন এয়া লাহে লাহে গুনিব লাগিব দেই নহলে আকৌ একেলগে দি দিলেও বস্তুটো নহয় গৈ সো লাহে লাহে কৰি থাকিব এয়া চাওক পুৰা ঘুটা পিঠা এনেকুৱা আৰু তাৰ পিছত এড কৰিলো ঘি যেটো আমি নৰমালকে বনালেও আটা মঠিলে আমি ৰিফাইন অইল বা ঘি এনেকৈ ইউজ কৰো সো ইয়াত অলপ ঘি দি দিছো যাতে ধুনীয়া গোন্ধ ওলাই থাকে ঘিৰ তো এয়া এখিনি মোৰ ৰেডি হৈ গ'ল আৰু একো কৰিব নালাগে আপুনি জাস্ট থৈ দিয়ক আৰু সেকেন্ড হৈ গৈ আছো আমি চিকেন খিনি লৈ চিকেন বনাই আছো আৰু চিকেন বইল কৰি ললো মই দেই বইল কৰি সৰু সৰু টুকুৰা কৰি ললো এই টুকুৰাখিনি কৰাৰ পিছত দিলো তাৰ ওপৰতে অকমান মিঠাতেল আৰু তাত দিম হালধি নিমখ গৰম মছলা আৰু মিট মছলা অলপ আৰু যেহেতু মোৰ ছোৱালী সৰু হৈ আছে সো মই সব কম কম পৰিমাণৰ ব্যৱহাৰ কৰিছো আপোনালোকে নিজে বিচৰা ৰিকুৱাৰমেন্টত দি ল'ব দেই আৰু ধুনীয়াকৈ মিক্স কৰি লওক ইয়াত মই এড কৰিছো ফুড কালাৰ আপোনালোকে ৰেড চিলি পাউডাৰ ইউজ কৰিব পাৰে নহলে আপোনালোকে কাশ্মীৰী মিৰ্চ ইউজ কৰিব পাৰে তাত কালাৰো হয় আৰু অকমান স্পাইচিনেসও আহি যায় আৰু গুটেখিনি মই ফ্ৰাই কৰিম অলপমান 2 চামুচ মান তেল দিছো তাতে ধুনীয়াকৈ ভাজি লম কালাৰটো দিয়াৰ কাৰণে খুব ধুনীয়া কালাৰ এটা হ'ব ফ্ৰাই কৰাৰ পিছত এইবিলাক মানে ফাষ্ট ফুড খাওঁতে খাওঁতে আইডিয়া আহি গৈছে এনেকুৱা ধৰণৰ কথা আৰু চিকেন ৰেডি হৈ গ'ল আকৌ বেলেগ এখন পেন ললো কিয়নো আমি স্টাফিং খিনি বনাব লাগিব ৰোল যেতিয়া কৈছো তো প্ৰথমতে গৰম কৰি ললো তাতে দিলু বন্ধাকবি ক্যাপসিকাম পিয়াজ যেহেতু এতিয়া গাজৰ সাজৰ পটকে পোৱা নাই মই কাৰণে নাই দিয়া আপোনালোকে দিব পাৰে গুটেখিনি লৈ অকমান ভাজিম ইয়াত মই বন্ধাকবি লৈছিলো আধা ফাল আৰু ক্যাপসিকাম লৈছো 2টা আৰু পিয়াজ লৈছো 3টা মিডিয়াম সাইজৰ দেই পিয়াজ আৰু এতিয়া ৰেড চিলি সস দিছো যাতে অকমান পুৰে আৰু এয়া দিছো soya সস এতিয়া ধুনীয়াকে সব মিলাই দিব লাগিব খুব ধুনীয়া পুৰা ধুনীয়া স্মেল এটা আহে soya সস দিয়াৰ পিছত ক্যাপসিকামৰ গোন্ধ soya সসৰ গোন্ধ টমেটো সসৰ গোন্ধ মানে মিশ্ৰণটো ইমান ধুনীয়া লাগে মানে বহুত ভাল লাগে সো এদৰে কৰাৰ পিছত যিখিনি মই চিকেন থৈ দিছিলো ফ্ৰাই কৰি হেখিনি মই ইয়াত দি দিম ধুনীয়াকৈ দি ললো আৰু লৰাই আছো অকমান সময় লৰাম অলৰেডি এখিনি আধা হিজা মই কৰিছো দেই মই এতিয়া আকৌ কৈ দিছো আধা হিজা কৰিছো কিছুমানত অকমান কেঁচাটো বেছিকৈ ৰাখে কিন্তু মই ইয়াত মানে 60% মই হিজাই দিছো আৰু অলপমান দিছো ভিনেগাৰ যদি ভিনেগাৰ নাথাকে নেমু অকমান এচামুচ মান চেপি দিব তেতিয়াও বহুত ধুনীয়া হয় সোৱাদটো আৰু দিলো এয়া সস অলপ কম নিচিনা লাগিছে তো এখিনি মই টমেটো সস দিছো ধুনীয়াকৈ আপোনালোকৰ যদি জ্বলা বেছি খায় তেতিয়া হলে এনে চিলিও দিব পাৰে আপোনালোকে ঘৰত এনে যোনবোৰ জলকীয়া আমি ব্যৱহাৰ কৰো হেবোৰ দিব পাৰে
এতিয়া এইখিনি হৈ গ'ল। এফালে চাওক ৰুটি হৈ গ'ল। আচৰিত হৈছে ন? আপোনালোকক দেখাই আছোঁ। এইবিলাক ৰুটি আগতে আমাক মায়ে ফেলফেলীয়া ৰুটি বুলি খুৱায় দেই, ময়দা গলি গলি খুব খুৱায়। তো এতিয়া আমি ৰোলত ব্যৱহাৰ কৰিছোঁ, খালি ডাঠকৈ। তো আপোনালোকক সেইখিনিও দেখাম। মই আপোনাক জাষ্ট অকণমান দেখাই দিছোঁ। এইবিলাক নৰ্মেলি পানী পিঠা বুলি বা এনেকৈ চবেই জানেই, ঘৰত ঘৰে ঘৰে বনোৱা হয়। কিন্তু এইটো ষ্টাইলত বনালে মানে খুব সহজতে হৈ যায় ৰোল, সেইটো কাৰণে মই দেখালোঁ। ছফ্ট হয়, তেতিয়া একো চিন্তা নাথাকে। ৰুটিখন বেছি টান হ'লেও ৰোল খাই ভাল নালাগে। চ' এইটো মেথডত কৰিলে সদায় ভাল হ'বই। দেখিছেনে? হিচাপত নন ষ্টিক কেৰাহীত কেতিয়াও ষ্টীলৰ মানে হেতা ইউজ কৰিব নালাগে, কিন্তু মই কৰি দিওঁ, সেইকাৰণে মোৰ অলপ অলপ বেলেগ বেলেগ হৈ গৈছে। দেখিছেনে? দাগ চাগ লাগি গৈছে। এতিয়া দেখিলে মই তেলৰ অকণমান লগাই দিলোঁ, তেল অকণমান ব্ৰাছেৰে আৰু গৰম হ'বলৈ দিছোঁ। এতিয়া ঘোলখিনি যিখিনি মই বনাইছিলোঁ, দেখিছেনে কিমান ডাঠ কৰিছোঁ বা কিমান পাতল। আগতে মাহঁতে ফেলফেলীয়া ৰুটি বনালে অকল এহেতাই দিয়ে, কিন্তু মই এতিয়া ইয়াত দুহেতা দিছোঁ, যাতে অকণমান ডাঠ হয়। কিয়নো ৰোল বনাম ন, ৰোল বনালে যদি ফাটি যায় বা মানে বেছি পাতল হয় তেতিয়া ভাল নহ'ব, সেইকাৰণে ইয়াত ধুনীয়াকৈ ধোচা নিচিনা এনেকৈ কৰি দিছোঁ। এতিয়া যোনখিনি ওপৰত অভাৰ হৈ আছে, বেছি হৈ আছে, সেইখিনি চামুচেৰে ছাইডলৈ ঠেলি দিছোঁ। খুবেই সহজ, আপোনালোকে এবাৰ বনাবলৈ মই অনুৰোধ জনাম, এবাৰ বনাই চাব। যিসকলে ৰুটি বনাব নাজানে বা মানে এই আৰু ৰোলৰ কাৰণে যদি কিছুমানৰ ডাঠ হয় বা কিবা হয়, কিবা ধৰি লওক অজুহাত যদি থাকে, তেতিয়াহ'লে এইটো পদ্ধতিত বহুত সোনকাল হয়। আৰু মই ছোৱালীক টিফিনো এনেকৈ দি পঠাইছিলোঁ দেই, আগতে স্কুল খোলা কেইদিনত। চ' বহুত ধুনীয়াকৈ তাই খাই মেলি আহে। চ' ময়ো বহুত হেপ্পী হৈ যাওঁ। তো এইদৰে আপোনালোকে বনাব পাৰে খুব সহজ পদ্ধতিত। চামুচেৰে ঠেলাৰ পিছত দেখিছেনে, এইটো বগাৰ পৰা কালাৰটো যেতিয়া এনেকুৱা হ'ব, মানে অফ হোৱাইটত আহিব, তেতিয়াই সিজি যায় এইটো ছাইড। তো দেখিছেনে, অলপ অলপ সিজিব আছে আৰু। এয়া চাওক খুব ধুনীয়াকৈ হৈ যায়। আপোনালোকে ৰোল নবনাই ৰুটি হিচাপতো কেতিয়াবা খাব পাৰে, সময়ৰ মানে অতি কম সময়ৰ ভিতৰত বনাবলৈ হ'লে। আৰু এইখিনি মই এতিয়া কাপোৰে ঢাকি থৈ দিম। এতিয়াৰ পৰাহে আৰম্ভ হ'ব ফাষ্ট ফুডৰ কথা, যিহেতু ইয়াত মই বনালোঁ। দেখিছেনে পাতল পাতল হৈছে, খুবেই সুন্দৰ হৈছে। আৰু এনেকৈ পাতল পাতলকৈ ৰোল খায়ে ভাল লাগে, আৰু বেছি ডাঠ হ'লেও ভাল নালাগে। তো এইটো একদম সহজ পদ্ধতি, সময়ৰ নাটনিত বনাবলগীয়া ৰোল হয় এইটো। আৰু ফাষ্টফুড এইকাৰণেই ক'লোঁ, আমাৰ এই দুটা বস্তু ৰেডি হৈ থাকিলে জাষ্ট ৰোল বনাওক আৰু হৈ গ'ল, নহয়নে? এয়া চাওক মই ৰুটিখন দি ল'লোঁ, তাৰপৰা ষ্টাফিংখিনি দিলোঁ আৰু তাৰ ওপৰত দিলোঁ চচ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি আপোনালোকে যি মন যায় দিব পাৰে। চিলি চচ দিয়ে, টমেট' চচ দিয়ে, মাষ্টাৰ্ড চচ দিয়ে, যি দিয়ে সেনেকুৱা দি আপোনালোকে খাব পাৰে। তো ৰোল ইজ ৰেডি। এয়া চিলভাৰ ফইল দি মই ফ'ল্ড কৰি দিছোঁ। চাওক না কিমান বেছি টেষ্টি হৈছে। আপোনালোকে প্লিজ আপোনালোকে বনাই চাব। আৰু ভিডিঅ'টি অন্তিমলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। কাৰোবাৰ মনত যদি প্ৰশ্ন উদয় হৈছে যে কেনেবাকৈ এনেকৈ পানী দি বনালে মানে আটা নমঠিলে মানে ৰুটিখন মানে হেলহেলীয়া হয় বা মানে এনেকুৱা হয়, তো একেবাৰে চিন্তা নকৰিব। দেখক মই ফটো দি দিছোঁ দেই।